Good morning. মোৰ এটি নতুন ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি এতিয়া অফিচ যাব ওলাইছোঁ আৰু আজি উঠোঁতে দেৰি হৈ গ'ল, তো চিধা এতিয়া অফিচ যাবলৈ ওলাওঁতেই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া ওলাইছোঁ আৰু যাওঁ অফিচ। আমি যাব আহিছোঁ এতিয়া অফিচ আৰু মোৰ লগত আছে মিষ্টাৰ দত্তা। গুড মৰ্নিং। ক'ত যাব আপুনি? আহিছোঁ এতিয়া অফিচতে, তাৰপিছত চাওঁ কোনফালে ৰাওনা হয় আজি দিনটো, কোনফালে যাত্ৰা আৰম্ভ হয়। আৰু এতিয়া আমি আহি পাই গ'লোঁ অফিচ আৰু এতিয়া কৰিম ব্ৰেকফাষ্ট। এতিয়া আমি বহিছোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আৰু ব্ৰেকফাষ্ট আৰু মোৰ ওচৰতে টেষ্টি। তো আহি গ'লোঁ মই অফিচৰ পৰা আৰু আহি পেলাই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া অলপমান বহি লওঁ 5-10 মিনিট, তাৰপাছত ভাবিছোঁ ভাতটো সোনকালে বনাই দিওঁগৈ। নহ'লে যিমান দেৰি কৰি থকা হয় মানে সিমানে ভাতটো বনাবলৈ মানে এলাহ লাগি যাই থাকে। তো সেইকাৰণে সোনকালে বনাই সোনকালে খাই লওঁ, নহ'লে মানে ৰাতি যিমান দেৰি হয় ৰাতিপুৱা উঠা সিমান দেৰি হয়। তো ভাবিছোঁ এতিয়া সোনকালে ভাতটো বনাওঁ, খাই মেলি পেলাই শুই যাওঁ। তো অলপ পাছত আকৌ লগ পাম। বাই বাই বন্ধুসকল। তো মই আছোঁ কিটচেনত এতিয়া আৰু ভাত বনাব আহিছোঁ আৰু কুকাৰত ভাতটো মানে বহাই দিলোঁ। বাট এতিয়া পটককৈ লগৰ এজনে ফোন কৰিছে, তাৰ মানে কিবা কাৰণত তাৰ তাত যাব লগা আহিছে। তো এতিয়া চিটি মাৰিলে তাৰ তাত যাই আহোঁ, চিটি মাৰে আৰু তো চিটি মাৰিছে। তো এতিয়া গৈ আহোঁ আগতে, তাৰপাছত আহি বাকীবোৰ বনাম। বাকীবোৰ মানে কি আজিকালি এনেকৈ আলু সৰু সৰু আলু সেইটো আছে, সেইটো ভাজি অলপমান আৰু বিলাহী আছে, তেনেকৈ কিবা এটা কৰিম আৰু আহিলোঁ তাৰ পৰা আহি পেলাই তাই বোলে ৰুমত জলকীয়া নাই বোলে, তাক জলকীয়া কেইটামান আমি ওলাই আহিছোঁ আৰু আচ্ছা এইটো আমাৰ ফ্লেট। ইয়াৰ পৰা আমি গোৱালপাৰা আহিব পাৰোঁ দেখোন। এইটো আমাৰ ফ্লেট আৰু লগৰটোৰ ঘৰ আছে এইফালে, 5 মিনিটৰ ৰাস্তা বাছ। আমাৰ আমি পাই গ'লোঁ আহি জলকীয়া দিবলৈ। আমাৰ টিকলাৰ ৰখি আছে। কি বনাই আছে? ভিডিঅ'। ব্লগ কি কৰিছা তুমি? এইটো লোৱা, তোমাক দিব আহিছোঁ। জালা বলা লোৱা। এইটো আমাৰ পালি ক্ৰীম বিস্কুট আছে বোলে, মাতিছে মোক। ৰখিবা মোলৈ, ৰখিবা আকৌ। দৌৰিছে তাই। আমি আহি পাই গ'লোঁ এতিয়া যাম চিধা কিচেন আৰু ভাত বনাম, খাম আৰু শুম। যোনদিনাখন ভাবোঁ সোনকালে শুই যাম, সেইদিনাখন কিবা না কিবা এটা কাৰণত ইফালে সিফালে যাবলগীয়া আৰু দেৰি হৈ যায়। কি বুলি? তো মোৰ ভাত বনাই হৈ গ'ল, ভাতটো অথনি হৈ গৈছিলে, চব্জি বনাই হৈ গ'ল। এতিয়া বেছি একো নাই কৰা, বিলাহীটো অলপমান ফ্ৰাই কৰিছোঁ আৰু এটা ডিম আছিলে, ডিমটো বইল কৰিছোঁ, আলু ভাজিছোঁ আৰু বেলেগ জোল টাইপৰ একো নাই, খালি এইটোৱে। ভাতটো তলত লৈ আহিছোঁ মোৰ ৰুমত, মানে মোৰ কিটচেনটো ওপৰত হয়, তো তলত লৈ আহিছোঁ, মোৰ বেডৰুমত লৈ আহিছোঁ ভাতটো। ইয়াতে খাওঁ, টিভিটো লগাই লওঁ, টিভি চাই খাওঁ আৰু খাই কেজি শুই যাম এতিয়া। তো ঠিক আছে, মোৰ আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। আকৌ এটা নতুন ব্লগত লগ পাম। আপোনালোকে ভিডিঅ'ছবোৰ চাব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবটো খুজিবই লাগিব এতিয়া, ছাবস্ক্ৰাইব কৰক বুলি পেলাই, কিয় নাই চবেই জানে। তো কৰিব আৰু ঠিক আছে, বাই বাই, গুড নাইট।